गरेसर एनआरडीएस फरायसालिमायाव फालांगियारि जौगाथाय हाबाफारि खुंफुंदों। दिनै गरेसर नगरनि बेन्दिंआव थानाय गरेसर एनआरडीएस फरायसालिमाया सानसेनि हाबाफारि लानानै बिटिआरनि इन्डास्ट्रियेल एन्ड कमार्स डिपार्टमेन्ट बिटिसि कक्राझार आरो एनआरडीएस मेनेजमेन्ट प्राइभेट लिमिटेडनि बानजायनायाव एनआरडीएसनि फरायसा फरायसुलिफोरखौ लानानै माबोरैहाय फालांगि खालामनानै गावनि थांना थानायनि राहा खालामनो हायो बेनि सायाव मोनसे फालांगियारि जौगाथाय हाबाफारि खुंनाय जादों। दिनैनि बे हाबाफारिखौ गरेसर खाजोना बेंखन मावख'नि मावख'गिरि थार्लिना टेट बिथाङा बाहागो लानानै बेखेवनानै होयो। बे हाबाफारियावनो थांखिजानाय बुंथिगिरि महरै एसिस्टेन्ट मेनेजार अफ इन्डास्ट्रिज डिआइएनसिसिनि राकेश काश्यप आरो गाहाय आलासि महरै उदालगुरि जिल्ला बिजेपिनि आफादगिरि सुनिल बसुमतारी बिथांमोनहा बाहागो लायो। मख'नो गोनांदि गरेसर एनआरडीएस फरायसालिमानि बिगोमा देरहासार नार्जारी बिथांनि दैदेननायावनो दिनैनि बे बेसेनगोसा फालांगियारि जौगाथाय हाबाफारिया जानानै थाङो। बिटिआर गभर्नमेन्टर उद्योगत আৰু আমাৰ এনআৰডিএছ প্ৰাইভেট মেনেজমেণ্টৰ সহযোগত আমাৰ ইয়াত এখন এণ্টাৰপ্ৰিনাৰশ্বিপ ডেভেলপমেণ্ট প্ৰগ্ৰেম অনুষ্ঠিত হৈ যায়। এই অনুষ্ঠানত আমাৰ প্ৰথমতে আমাৰ এই গড়েশ্বৰ অঞ্চলৰ চক্ৰ বিষয়া মেডাম টাৰ্লিনা মেডাম বাইদেউ উপস্থিত থাকে আৰু তেখেতে এই অনুষ্ঠানৰ শুভ উদ্বোধনী অনুষ্ঠান আৰম্ভণি কৰে। আৰু তাৰ পিছতে আমাৰ কোকৰাঝাৰৰ এছিষ্টেণ্ট মেনেজাৰ ৰিয়ান কাশ্যপ ডাঙৰীয়া ছাৰো উপস্থিত থাকে আৰু তেখেতে আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ উদ্দেশ্যে বহুমূলীয়া ভাষণ আগবঢ়ায়। আৰু ইয়াৰ পিছতে আমাৰ বেষ্ট মটিভেশ্যনেল স্পীকাৰ সুনীল বসুমতাৰী ছাৰো ইয়াত উপস্থিত থাকে আৰু তেখেতে আমাক খুব ধুনীয়াকৈ ছাত্ৰ ছাত্ৰীসকলক উদ্দেশ্যে মটিভেশ্যনেল স্পীচ আগবঢ়ায়। গতিকে প্ৰথমতে মই সকলোকে এইফালৰ পৰা মই ধন্যবাদ জ্ঞাপন কৰিছোঁ যে অনাগত দিনত যাতে আমাৰ ছাত্ৰ ছাত্ৰীসকলে এই এণ্টাৰপ্ৰিনাৰশ্বিপ বস্তুটো কি বা ইয়াৰ তাৎপৰ্য কি এই ক্ষেত্ৰত বুজি পায় আৰু লগতে যাতে আগবাঢ়ি আহে তেওঁলোকে এই ক্ষেত্ৰত উদ্যোগিক ক্ষেত্ৰতে হওক বা আমাৰ যিকোনো কাৰিকৰী ক্ষেত্ৰতে হওক তেওঁলোকে আগবাঢ়ি আহে। আৰু ইয়াৰ ক্ষেত্ৰত এইখিনি মই অনুভৱ কৰিছোঁ যাতে ভৱিষ্যতে ইয়াৰ ক্ষেত্ৰত আৰু এটা পদক্ষেপ ল'ব বুলি মই আশা কৰিছোঁ আৰু এই ক্ষেত্ৰত মই বিটিআৰ গভৰ্নমেণ্টত আৰু লগতে অসম চৰকাৰক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজিৰ এই যিটো আমাৰ এণ্টাৰপ্ৰিনাৰশ্বিপ ডেভেলপমেণ্ট প্ৰগ্ৰেম হাতত লোৱা হৈছে এইটো আমাৰ মুখ্য কাৰ্যবাহী সদস্য আমাৰ প্ৰমোদ বড়ো ছাৰ আৰু আমাৰ অনাৰেবল এক্সিকিউটিভ মেম্বাৰ সজল সিংহ ছাৰ তেওঁলোক দুগৰাকীৰ উদ্যোগত আমাৰ এই এণ্টাৰপ্ৰিনাৰশ্বিপ ডেভেলপমেণ্ট প্ৰগ্ৰেমবিলাক বিভিন্ন ঠাইত বিটিআৰৰ বিভিন্ন ঠাইত আমাৰ কণ্ডাক্ট কৰা হ'ব, যাৰ থ্ৰুদি আমি আমাৰ যিখিনি বিটিআৰৰ যিখিনি সমূহ জনতা জেনেৰেল পাব্লিক তেওঁলোকৰ মাজত যাতে এণ্টাৰপ্ৰিনাৰশ্বিপ আমি ক্ৰিয়েট কৰিব পাৰোঁ। যিহেতু আজিকালি চৰকাৰীমুখী যিটো আমাৰ মানুহৰ ধাৰণা আছে সেইটোৰ পৰা অলপমান ফালৰি কাটি পেলাই তেওঁলোকে যাতে নিজকে মানে উদ্যমী বনাই তুলিব পাৰে বা তেওঁলোকে আত্মনিৰ্ভৰ হিচাপে নিজকে গঢ় দি ল'ব পাৰে সেই কথাটো আমি লক্ষ্য ৰাখি পেলাই আমাৰ বিভিন্ন চুকে কোণে বিটিআৰৰ যি বিভিন্ন চুকে কোণে আমি এই প্ৰগ্ৰেমবিলাক আমি হাতত লৈছোঁ। আমাৰ ইণ্ডাষ্ট্ৰি এণ্ড কমাৰ্চ ডিপাৰ্টমেণ্ট বিটিআৰ গভৰ্ণমেণ্টৰ ফালৰ পৰা লোৱা হৈছে আৰু আমাক সহযোগ কৰিছে ইয়াতে এনআৰডিএছ প্ৰাইভেট মেনেজমেণ্ট লিমিটেড তেওঁলোকৰ সহযোগত আমাৰ মিনিমাম আমাৰ এনেকুৱা আৰু ধৰক অনাগত দিনত আৰু আমাৰ 25-30টামান এনেকুৱা প্ৰগ্ৰেম আমি সমগ্ৰ বিটিআৰত আমি প্ৰত্যেকটো চুকে কোণে আমি পাতিবলৈ আমি আশা কৰিছোঁ। ছাত্ৰ ছাত্ৰী লাভান্বিত হ'ব বুলি আশা কৰিছোঁ। অফক'ৰ্ছ আমাৰ ছাত্ৰ ছাত্ৰী যিখিনি আছে তেওঁলোকে এতিয়া যিহেতু আমাৰ যেনেকৈ আমাৰ অসমতো আমাৰ অসম চৰকাৰৰ অধীনত যিটো আমাৰ চিফ মিনিষ্টাৰ আত্মনিৰ্ভৰ অসম অভিযান তেনেকৈ এটা আঁচনি এটা আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে তেওঁৰ এটা মানে নবেল এটা আইডিয়া এটা তেওঁৰ সেই আইডিয়াৰ লগত মানে সংগতি ৰাখি পেলাই যাতে আমাৰো বিটিআৰতো যাতে গোটেইখিনি মানুহ মানে উদ্যমমুখী হয় তেওঁলোকে কিবা এটা কৰিবলৈ নিজে আগবাঢ়ি আহে তেওঁলোকে যাতে মানে আত্মনিৰ্ভৰ হ'ব পাৰে সেইটোৱে আশা কৰা হৈছে এই প্ৰগ্ৰেমখিনিৰ পৰা। এনেকুৱা যে লাখ লাখ নিবনুৱা যুৱক ঘৰতে বহি আছে তেওঁলোকৰ উন্নয়নৰ বিষয় নহয় ছাত্ৰ ছাত্ৰীৰ পৰা উদ্যোগীকৰণৰ উন্নয়ন সফল হ'ব বুলি আপুনি ভাবে নেকি? মই নিশ্চয় ভাবোঁ কাৰণ আমাৰ যিমানখিনি আমাৰ এতিয়া বৰ্তমান আমাৰ চেণ্ট্ৰেল গভৰ্ণমেণ্টেই হওক বা ষ্টেট গভৰ্ণমেণ্টেই হওক বা আমাৰ বিটিআৰ গভৰ্ণমেণ্টেই হওক তেওঁলোকে যিমানখিনি ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যনত যিমান গুৰুত্ব দিছে যেনেকৈ আপোনালোকে দেখিছেই যে এডভান্টেজ আছাম 2.0ৰ কাৰণে কিমান ধৰণৰ প্ৰচেষ্টা হাতত লোৱা হৈছে এই সকলোবিলাকৰ লগত একেলগে মিলাই আমি ভাবোঁ যে যিখিনি নৱপ্ৰজন্ম আছে তেওঁলোকে যাতে এই উদ্যোগ বিভাগ মানে বেছি গুৰুত্ব দিয়ে নিজকে উদ্যমী বনাই তুলিব পাৰে তাৰে লৈ পেলাই এইখিনি মানে ফ'কাছ কৰা হৈছে। ৰাজ্যত ক্ষুদ্ৰ উদ্যোগসমূহ নাইকিয়া হৈ গৈছে এই ক্ষেত্ৰত এই ছাত্ৰ ছাত্ৰীৰ পৰা কিবা উদ্ভাৱনৰ সৃষ্টি হ'ব বুলি
হয় নিশ্চয় আমি এতিয়া বিভিন্ন ঠাইত আমি দেখিবলৈ পোৱা গৈছে বহুত ইন'ভেটিভ আইডিয়া যিখিনি ছাত্ৰ ছাত্ৰী আছে তেওঁলোকে আজি এতিয়া সৰু সৰু যে ডিগ্ৰী কৰি থকা বা এনেকুৱা যাৰ কমপ্লিট তেওঁলোকে বহুত ইন'ভেটিভ আইডিয়াছ আমি ৰাজ্যৰ চুকে কোণে আমি দেখিবলৈ পোৱা গৈছোঁ আমি ভাবোঁ যে যদিহে আমি তেওঁলোকক আমি প্ৰপাৰলি আমি তেওঁলোকক গাইড কৰিব পাৰোঁ তেতিয়াহ'লে হয়তো অনাগত দিনত আমি আৰু বিভিন্ন ধৰণৰ ইন'ভেটিভ আইডিয়াছ আমি তেওঁলোকৰ পৰা দেখিবলৈ পাবলৈ সক্ষম হ'ম।